নমস্কাৰ, মই ৰক্তিম ফুকন আৰপি প্ৰডাকশ্যন ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মেইন টপিকটো হৈছে কম দিনত কেনেদৰে ৱেট আনিব পাৰি। গোটেইখিনি কথাই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। আপোনালোকে কম দিনত ৱেট আনিবলৈ হ'লে আপোনালোকে ঠিক ধৰণে ডিংকাৰ আৰু ফিডাৰসমূহ দিব লাগিব। ডিংকাৰ মই 4টা লগাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে ফিডাৰ মই 3টা লগাইছোঁ। আৰু আপোনালোকে বেৰাৰ ভিতৰত দেখিবলৈ পাইছে মোৰ 4টা লেংবাৰ আছে। মই 4টা লেংবাৰ মই এনেধৰণে ৰাখিছোঁ। একৰ ভিতৰত মোৰ 4টাই লেংবাৰ ওলালে। আৰু আপোনালোকে থাম্বনেইলত যিখন ফটো দেখিবলৈ পালে সেইখন ফটোত আপোনালোকৰ 2টা হৈছে ভিটামিন আৰু এটা হৈছে কেলছিয়াম। আপোনালোকে ভিটামিন খোৱালে প্ৰায় 3 দিনৰ পৰা এইটো ভিটামিন খাব। এইটো নাম হৈছে আপোনালোকৰ ভিমাৰেল। এইটো প্ৰায় 1.5 বা 2 লিটাৰ পানীত আপোনালোকে 5 ml কে দিব। এইটো প্ৰায় 14 পৰা 15 দিনাখনলৈকে আপোনালোকে দিব পাৰে। তাৰপিছত আপোনালোকৰ মাজতে 7 দিনাখনৰ পৰা আপোনালোকে কেলছিয়াম খুৱাব। কেলছিয়াম খালে কি হয়, সিহঁতৰ ভৰিবোৰ ডাঙৰ হয়, সেইবাবে আপোনালোকে কেলছিয়ামটো খুৱাব। গতিকে কেলছিয়ামটো হৈছে এইটো কেলছিয়াম, এইটো নাম হৈছে আপোনালোকৰ প্ৰভিচিয়েল 4। এটা আপোনালোকে এইটো কেলছিয়াম আপোনালোকে খুৱাব। এই কেলছিয়ামটো আপোনালোকৰ ঠিক তেনেধৰণে 1.5 বা 2 লিটাৰ পানীত আপোনালোকে 5 ml দিব। এইটো প্ৰায় 3 দিনলৈকে খুৱাব, তাৰ অধিক নোখুৱাব। এই কেলছিয়ামটো আপোনালোকে এনেধৰণে আপোনালোকে খুৱাব। তাৰপিছত আপোনালোকৰ 21 দিনৰ পৰা আপোনালোকে মাল্টিষ্টাৰ ভিটামিনটো খুৱাব। মাল্টিষ্টাৰ ভিটামিনটো খুব ভাল ভিটামিন। মাল্টিষ্টাৰটো হৈছে আপোনালোকৰ এইটো ভিটামিন, এইটো হৈছে মাল্টিষ্টাৰ। এইটো আপোনালোকে 1.5 বা 2 লিটাৰ পানীত আপোনালোকে এইটো 10 ml দিব। এইটো 3 দিনলৈকে খুৱাব এই মাল্টিষ্টাৰ ভিটামিনটো, কাৰণ সিহঁত যিহেতু ডাঙৰ হৈছে। আৰু আপোনালোকে এটা কথা আপোনালোকে গম পায় যে ব্ৰইলাৰসমূহ যিহেতু ডাঙৰ হ'লে চৰ্বি হয়, গতিকে আপোনালোকে দানাও খাব আৰু ভিটামিনো খাব। গতিকে মাল্টিষ্টাৰটো আপোনালোকৰ মেচিয়ৰ্ড হ'লে খুৱায়, সেইবাবে আপোনালোকে প্ৰায় 3 দিনলৈকে খুৱাব। আৰু এটা কথা কওঁ আপোনালোকে নেভাবিব যে ভিটামিন খোৱালে মানে সিহঁতৰ ৱেটটো বাঢ়ে। আপোনালোকে দানা পানী ঠিক ধৰণে দিব লাগিব, তেতিয়াহে আপোনালোকৰ সঠিক ৱেটটো আহিব। আপোনালোকে এনে ভিটামিন খুৱাই থাকিলেও নহ'ব, আপোনালোকে দানা পানীও ঠিক ধৰণে দিব লাগিব। আৰু মোৰ মেইনটেইনৰ কথা ক'বলৈ হ'লে আজি মোৰ 22 দিন। গতিকে আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই এনেধৰণে ব্ৰইলাৰসমূহ ৰাখিছোঁ। আৰু ব্ৰইলাৰসমূহৰ ৱেট আপোনালোকৰ 3 পোৱা আহিছে এভাৰেজটো। আপোনালোকে দেখিবলৈ পাইছে মোৰ ব্ৰইলাৰসমূহ এনেধৰণে মই ৰাখিছোঁ। আৰু মোৰ মাজতে মোৰ ব্ৰইলাৰসমূহে চিক চিক কৰি শব্দ দিছিলে, মানে মাজতে আপোনালোকৰ চিআৰডি লাগিছিলে। সেইবাবে মই স্প্ৰেটো মই বৰ্তমানো কৰি আছোঁ। গতিকে আৰু আপোনালোকে ফলিয়াসমূহ খুচৰি থাকিব, সদায় খুচৰিব ফলিয়াসমূহ, আৰু স্প্ৰেও সদায় কৰি থাকিব। আৰু আপোনালোকক আৰু এটা কথা কওঁ, দুপৰীয়া সময়ত আপোনালোকে দানাটো ওলমাই থ'ব। দানাটো প্ৰায় আপোনালোকে 15 দিনাখনৰ পৰা আপোনালোকে ফিডাৰসমূহ ওলমাই থ'ব, কাৰণ সিহঁত যিহেতু ডাঙৰ হৈছে। গতিকে দুপৰীয়া সময়ত যদি সিহঁতৰ দানাটো দি দিয়ে, সিহঁতৰ প্ৰেছাৰ ষ্ট্ৰক হৈ যায়। গতিকে আপোনালোকে মই কোৱা কথাখিনি আপোনালোকে মানি চলিলে আপোনালোকে কম দিনত সঠিক ৱেট আনিব পাৰিব। গতিকে এনেধৰণে আপোনালোকে ব্ৰইলাৰসমূহ ৰাখিব। দিনত ৱেট কেনেকৈ আনিব পাৰে গোটেইখিনি কথাই ভিডিঅ'টো যদি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক সুধিব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।